নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটি ভিডিঅ' লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে, কাৰণ আজি দেউতাই পাৰিছিলে kondu নে কি বুলি কয় তেনেকুৱা টোপ ওলাইছিলে। এখন ডলাত এনেদৰে লৈ পেলাই বাঁহটো জ্বলাই পিনে ধকধককৈ মাৰি দিয়া হৈছে, তেতিয়া বোলে ধুনীয়াকৈ ওলাই যায়। চাওকচোন কেনেদৰে থাকে চাকবোৰত টোপবোৰ। আৰু এইখিনি গোটেইখিনি উলিয়াই লোৱা হ'ল। এতিয়া গৰম পানীত তিয়াব লাগিব। এইখিনি হৈছে জাকৈত পোৱা মাছ, মায়ে মাৰিছিলে শিঙি মাছ, তাৰপিছতে কি কান্দুলি মাছ নে কি বুলি কয়। ভিতৰত জলকীয়া নিয়া নাছিলে, জলকীয়াৰ প্ৰয়োজন হৈছে, সেইকাৰণে জলকীয়া দুটামান ছিঙি নিবলৈ আহিলোঁ। বি জলকীয়া আৰু কেইখিলামান ছিঙিলেও মান ধনিয়া পাত। মাছৰ চাটনিত মান ধনিয়া পাত দিলে এনেও ভাল লাগে। ইফালে মই ৰেডি কৰি লৈছোঁ গৰৈ মাছৰ চাটনি বনাবৰ কাৰণে নহৰু, মান ধনিয়া, তাৰপিছতে নেমু। ইফালে মায়ে বনালে কেঁকুৰা আৰু ঔটেঙাৰ এখন জলকীয়া ভাজি। আৰু এইফালে টোপখিনি গৰম পানীত তিয়াই ৰাখিছোঁ যাতে ইয়াৰ লেতেৰাখিনি ওলাই যায়। আৰু তিনিটা মই পিঁয়াজ কাটি লৈছোঁ, এটা জলকীয়া। এতিয়া কেৰাহীখনত তেল গৰম হৈ যোৱাৰ পাছত পিঁয়াজখিনি দি নিমখ হালধি সকলোখিনি ইয়াতে দি দিয়া হ'ল। এইটো বস্তু কিন্তু সকলো মানুহে নাখায়, বেয়া পায়। আমাৰ ঘৰত বাৰু খোৱা হয়। যিবিলাকে নাখায় আৰু ভিডিঅ'টো স্কিপ কৰি দিব। ৰেডি হৈ গ'ল কান্দুলি মাছ ভজা। এইখিনি হৈছে সৰু মাছ, ভেচেলি মাছ। আৰু এইখিনি হৈছে গৰৈ মাছৰ পোৰা চাটনি। ইয়াত মই আদা, নহৰু, মান ধনিয়া দি এটা খুন্দনাত মই খুন্দি দিলোঁ, তাৰপিছতে নেমু চেপি দিলোঁ। এতিয়া টোপখিনি ভজাও হৈ গ'ল, এতিয়া খোৱাহে কথা আৰু। ফাইনেলি আজি ডিনাৰৰ থালিখন ৰেডি হৈ গ'ল। এইফালে আছে কেঁকুৰা আৰু ঔটেঙা জলকীয়া ভাজি, এইফালে আছে সৰু মাছ, যিখিনি দেখাইছিলোঁ সেইখিনি আৰু। এইখিনি হৈছে আদা আৰু নহৰুৰ আচাৰ মই বনাইছিলোঁ, তাৰপিছতে চাটনিটো আৰু মাছ, তাৰপিছতে এইফালে টোপখিনি। এতিয়া খাই লওঁ বঢ়িয়াকৈ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।